হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক মোৰ মাৰ ফুলনি বাৰীখনৰ পৰা এটা ফুল ভালদৰে দেখাম। গোটেই ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাব দেই। মই এতিয়া পোনপ্ৰথমতে আপোনালোকক এটা ধুনীয়া ফুল দেখাম। এইটো চাওক, এইটো ওলমোৱা পাত হয়, আচলতে ফুল নহয়। আৰু এতিয়া মই আপোনালোকক দেখাম এটা কচু পাত। এইটো এন্দুৰীয়া কচু পাত। এইটো আপোনাৰ ফুলৰ ওপৰতে গিনতি কৰিব পাৰে। কালি ইয়াতে বৰষুণ দিছিলে, সেইবাবে ইয়াত এইবোৰ পানী লাগি আছে। এয়া পানী, এয়া চাওক কিমান ধুনীয়া। এই কচুপাত কিবা সেন্দুৰীয়া কচু কেলৈ কয় আপোনালোকে জানেনে বাৰু? ময়ো নাজানিছিলোঁ, কচু বুলি কোৱা হয়। এতিয়া আপোনালোকক মই এটা বন দেখাম। এইটো এটা বন হয়, আপোনালোকে এইটো চাব পাৰে। এই বনটো চাওক। এতিয়া মই আপোনাক এইটো দেখাম। এইটো বিৰাট ধুনীয়া পাত হয়, ভৰ্তি কৰি দি আপোনালোকে চাব পাৰিছে। মই দূৰৰ পৰা দেখাই দিছোঁ। এই চাওক, দেখিছেনে? এতিয়া মই দেখাম আৰু এটা কচু। চিনি পায়নে এইটো কি কচু? এইটো হয় কেকটাছ। এই কেকটাছটো বৰ বেলেগ ধৰণৰ কেকটাছ, মই আপোনাক কৈ দিছোঁ। এইটো এতিয়া মই চাম আপোনালোকক। এইটো আপোনালোকে চাব পাৰে। আপোনালোকে পাতখিলা চাব পাৰিছে। এইটো আপোনালোকে চিনি পাইছে সকলোৱে চালে? চিনি পাইছে নাই বাৰু? পাইছে ন? এইটো ইমান চাইজ যে। চ' এতিয়া মই আপোনালোকৰ এটা এনেকুৱা পাত দেখাম যোনটো বিৰাট ধুনীয়া দেখাইছোঁ। আৰু এটা পাত, এইটো বুলি। আৰু এইটো হৈছে এল'ভেৰা, সৰু এল'ভেৰা। এইটো ডাঙৰ এল'ভেৰা নহয়। আৰু চাওক, আৰু গ্ৰীণ থাকিব, ফ্ৰেছ থাকিব, এনেকৈ জেগাত বিৰাট ভাল। এইটো এটা জিয়া ফুল হয়, জিয়া ফুল। পাতখিলা বিৰাট অকণমান, এইটো বেছি ডাঙৰ নহয়, অকণমান। এইটো এটা ফুল। এই চাওক, পাতখিলা ধুনীয়া হয় ন। আৰু যেতিয়া ঠাণ্ডা দিন আহিব, তেতিয়া পাতখিলা সৰি যাব আৰু সৰু সৰু ইমানটি সৰু সৰু ৰঙা ফুল ফুলিব। ইমানটোৰ পৰা হৈ যাব। আপোনালোকক দেখাম এইটো। এই পাতখিলা আপোনাৰ অকণমান চিনাকি লাগিছে নি বাৰু? কিন্তু বেছি ডাঙৰ নহয়, অকণমানেই ডাঙৰ হৈ থাকে। এইটো সেই বনৰ নিচিনা ফুল। এইটো এটা ফুল। এতিয়া মই আপোনালোকক দেখাম এই ফুলটো। এইটো আপোনাৰ কিমান বতাহ মাৰিছে, গোটেই পাতবোৰ হিলিছে, কিমান ভাল লাগিছে। পিছে বতাহটো মাৰিবই নহয় জানো? এতিয়া আপোনালোকক দেখাম এটা পিঁয়াজ ফুল। এইটো চিনি পাইছে নহয় জানো? এইটো মিডিয়াম মানি প্লেণ্টতে। এইটো বেছি ডাঙৰ নহয়, সৰুও নহয়। সৰু থাকোঁতে এনেকুৱা ধৰণৰ এইটো এটা। তাৰপিছত মই এটা পাত দেখাম। এইটো পাত নহয়, এইটো ফুল ফুলে হা। এইটো আপোনালোকে চাব পাৰিছে, ইয়াত ফুল ফুলে, ধুনীয়া ফুল ফুলে। ইয়াত কিন্তু ফুল নুফুলে। এই পাতখিলা মোৰ বিৰাট ভাল লাগে। এই পাতখিলাত এনেকুৱা চাওক, এতিয়া এইকেইটা ডাঙৰ হয়, এই ধৰণৰ মানে পাতে হয় আৰু ফুল বুলি ক'ব নোৱাৰি। এইটো হয় মই ৰোৱা ফুল। কেনেকুৱা বাৰু ফুলটো, ভালনে? এতিয়া আপোনালোকক দেখাম মই এইটো। মই আপোনাক সঁচাকৈ কৈছোঁ, এইটো মোৰ বিৰাট ভাল লাগে। চব এইটো হৈছে এটা ফুল। হয়, কি ফুল বাৰু কওকচোন কি ফুল বাৰু? আপুনি পাইছে নাই? তেতিয়া এই ধৰণৰ দেখিব। ভাল লাগিছেনে? খালি এই পাতখিলা নহয়। আপোনালোকৰ যদি এই ফুলটো ভাল লাগে দেই, সঁচাকৈ লাইক কিন্তু কৰি দিব, লাইক কৰিবলৈ নাপাহৰিব। আকৌ দেখাম এই ফুলটো। এইটো আৰু ধীৰে ধীৰে ভৰ্তি হৈছে আৰু টাবটোত। খালি এইটো ওখ হয় কিন্তু, এইটো ওখ হয়, পাহৰি নাযাব।
এইটো এটা ফুল এই ফুলটো দেখিছে এয়া শুনিছেনে শুনি চিঞৰি আছে মোৰ ভাইটি চাওক এইটো চিঞৰি আছে অকল এইটো চাওক কি হ'ল তোমাৰ টেমা মাছটো নাই তোমাৰ নিজৰ পেকেটটোতে এইটো চাওক হাত নানো হ'ব দিয়া এইয়া চাওক ভাল লাগিছেনে মইতো এইটো আপোনাক দেখালোঁ মই পাহৰিলোৱে চাগে এইটো ফুল দেখাম ই তলৰ ষ্টেপৰ ফুল হৈ গ'ল এতিয়া আকৌ ওপৰ ষ্টেপৰ ফুল কেনেকৈ দেখাম বাৰু ঢুকি নাপাওঁ হ'লে দেই এই ফুলটো চিনি পালেছেনে ভাল লাগিছে তো ফুলটো ন ভাল লাগিছে এইটো চিনি পাইছে চাগে মই যে দেখাইছিলোঁ মই ৰুইছিলোঁ যে এইটো আকৌ কুকুৰাই মানে ভাঙি দিছিলে যে সেনে মায়ে আকৌ ৰুই পেলালে এইটো আৰু এতিয়া ফুল লাগিছে ভালেই হৈছে ইয়াতো আপোনালোকে চাওক এইটো কলি মেলিছে চাওক গুটি গুটি দেখিছে তো এই কলি মেলিছে আৰু এই কলি মেলিছে কলি মেলিছে আৰু এইয়া তাৰপিছত এতিয়া আকৌ এইটো দেখাই আছে মই আপোনাক এতিয়া কৈছিলোঁ ডাঙৰ মানি প্লেণ্ট আছে বুলি মই আপোনালোকক মিডিয়াম চাইজৰ মানি প্লেণ্ট নেখেলা এইটো চিনি পাইছে চাগে এইটো বহুতৰ ঘৰত আছে এইটো দেই এইটো বিৰাট ওখ হৈ যাব যদি মাটি প্ৰেম গছ বিৰাট ওখ হ'ব আপোনাৰ এই নাৰিকল গছজোপা দেখিছে এইজোপা আমাৰ এইজোপা দেখিছে এইটো এটা টকৌ পাত মানে টাবৰ হৈছে যে ইমান ওখ নহয় আৰু এইটো হিবিস্কাছ ফুলি আছে মই যে ঢুকি নাপাওঁগৈ দেই মই বিৰাট ওখ নহয় আৰু বিৰাট ওখ দেই এইটো হিবিস্কাছটো বাপ্পা এই হিবিস্কাছটো কেনেকুৱা লাগিছে বাৰু আপোনাৰ কালাৰটো চাওক না ইমান ধুনীয়া হিবিস্কাছৰ কালাৰটো এইটো ফুল নহয় মানে পাত হয় তাত মানে বাদ পিংক কালাৰ তাৰপিছত এইটো চিনি পাইছে চাগে এই জলকীয়া হয় চিনি পোৱা নাই ঠিক আছে বাৰু মই আপোনাক কমেণ্টত কৈ দিম ভালকৈ এইটো কি জলকীয়া এইটো হয় আপোনাৰ ময়ো ভালকৈ চিনি নাপাওঁ দেই এইটো পাত বুলি গম পাইছোঁ আৰু এইটো ফুল আছিলে কিন্তু এইটো হয় আপোনাৰ ডাঙৰ এল'ভেৰা এইটো হয় ডাঙৰ এল'ভেৰা এইটো ডাঙৰ হ'লে বহুত ওখ দিব তাৰপিছত দেখিছে এইটো এটা ফুল এইটো ফুল ফুলিছে কলি মেলিছে এইটো এটা পাত পাত সেইটো গোলাপ ফুল এইটো আপোনালোকে মই নামটো জানো বাট মইতো দেখিছোঁ আৰু ভাল লাগিছে আৰু এইটো ঠিক সেইটো ধৰণে মাটি দিলে বেয়া ৰখা এতিয়া মনে আৰু এটা বেলেগ বিধৰ ফুল দেখাম এইটো কেনেকুৱা লাগিছে কেনাই এই ফুলকেইটা দেখিছেনে সৰু ফুলবোৰ এনেকৈ মানে ফুলিব আৰু বৰ পাতকেইটা ৰঙা তল পাতকেইটা সেউজীয়া হৈ দিব এইটো চাওক মই এটা বাদ দিছোঁ মা এইটো দিলোঁ চাওক দেখিছেনে এই আমি ভাত দিছোঁ সেইটো মানে বেছি ভালকৈ মানে এইটো আৰু হেৰি খ্ৰীষ্টমাছ ট্ৰী আৰু আমাৰ ঘৰত আছে খ্ৰীষ্টমাছ নিকিনিলেও ঘৰত খ্ৰীষ্টমাছ ট্ৰী লাইট চাইট দিলে বিৰাট ধুনীয়া লাগিব দেই টাবৰ দিছোঁ কাৰণে বেছি খোৱা হোৱা নাই ইভাগে বিৰাটো খোৱা এইজোপা দেখিছেনে কিমান ওখ মানে মাটি দিলোঁ কাৰণে আৰু এখন ফুলনি বাৰী আছে দেখিছেনে মই এখন এনেকুৱা বেলেগ এদিনা দেখাম ভিডিঅ'টো বেলেগ এদিনা বনাম কি ফুল আছে এইখন ঘৰৰ পৰা বাই বাই